Hello everyone, welcome to my YouTube channel. আজি মই এই ভিডিঅ'খনত লৈ আহিছো বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে এটি সহজ সৰল চুমু ভাষণ অৰ্থাৎ ওয়ার্ল্ড এনভায়রনমেন্ট ডে স্পিচ ইন এছামিজ। ঠিক আছে, আপোনালোকে ভিডিঅ'খন মনোযোগৰে চাই থাকক। মই ভাষণখন আৰম্ভ কৰি দিছো। নমস্কাৰ, আজিৰ সভাত উপস্থিত সভাৰ সভাপতি মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমন্ত্ৰিত অতিথিবৃন্দ আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, লগতে মোৰ সৰু ভাইটি ভণ্টি, আজিৰ এই মঞ্চত মই বিশ্ব পৰিৱেশ দিৱস অৰ্থাৎ ওয়ার্ল্ড এনভায়রনমেন্ট ডেৰ বিষয়ে দুই এষাৰ ক'বলৈ থিয় হৈছোঁ। মোৰ যদি কিবা ভুল ত্ৰুটি হয় তেন্তে ক্ষমা কৰিব। পোনপ্ৰথমে সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাই মই মোৰ চুমু ভাষণ আৰম্ভ কৰিলোঁ। বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে প্ৰতি বছৰে গোটেই বিশ্বত পালন কৰা হয়। এই দিৱস উদযাপন কৰাৰ উদ্দেশ্য হৈছে পৰিৱেশ তথা প্ৰকৃতিৰ সুৰক্ষাৰ বাবে জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ এটা দিন। আমি জীৱশ্ৰেষ্ঠ মানুহৰ কাৰ্যকলাপৰ কাৰণে প্ৰাকৃতিক পৰিৱেশ ধ্বংসৰ দিশে অগ্ৰসৰ হৈছে। গতিকে সময় থাকোঁতে পৰিৱেশ সুৰক্ষাৰ বাবে আমি সকলোৱে মিলি এতিয়াৰ পৰাই সজাগ হ'ব লাগিব। প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি 1972 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিয়ে UNED 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস অৰ্থাৎ ওয়ার্ল্ড এনভায়রনমেন্ট ডে হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ পিছত 1973 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমবাৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰে। তাৰ পিছত প্ৰায় বিশ্বৰ প্ৰতিখন দেশতেই এই দিৱস পালন কৰি আহিছে। বিশ্ব পৰিৱেশ দিৱসৰ গুৰুত্বপূৰ্ণ এটা কথা হ'ল যে প্ৰতি বছৰে এটা নতুন বিষয়বস্তু অৰ্থাৎ থিম লৈ এই দিৱস পালন কৰা হয়। সেই অনুসৰি 2024 বৰ্ষৰ বিষয়বস্তু হৈছে দ্য ৰিষ্টৰেশ্যন, ডিচাৰ্টিফিকেশ্যন এণ্ড ড্ৰট ৰিচাইলেঞ্চ অৰ্থাৎ মাটিৰ সমস্যা আৰু ইয়াক কিদৰে সমাধান কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হ'ব এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনা অৰ্থাৎ 5 জুন তাৰিখে। বৰ্তমান পৰিৱেশ প্ৰদূষণ দ্ৰুতগতিত বৃদ্ধি পাইছে। সুস্থ পৰিৱেশ অবিহনে মানুহ জীয়াই থকা অসম্ভৱ। সেয়ে পৰিৱেশ বিনষ্টকাৰী কামবোৰ হ্ৰাস কৰিব লাগিব। আহক আমি সকলোৱে মিলি প্লাষ্টিক বৰ্জন কৰি অধিক পৰিমাণে বৃক্ষ ৰোপণ কৰি এখন সুন্দৰ সেউজীয়া পৃথিৱী গঢ়ি তোলোঁ। আকৌ এবাৰ সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই মই মোৰ চুমু ভাষণৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। ভিডিঅ'খন ভাল পালে এটা লাইক কৰি দিব, লগতে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ পাহৰি নাযাব। চেনেলখনত নতুন হ'লে ছাবস্ক্ৰাইব কৰি অল বেল আইকন ক্লিক কৰি দিব। থেংক ইউ।